টামান হলাকে আজি হে ৰাম ৰাম কাম বন এতিয়াও হোৱাই নাই মোৰ একো কাম বন কৰি উঠি খাবাও ৰান্ধিব লাগিব খাবা খাবি পিছত আগতে কাম বন কৰি উঠো মানুহটো উঠলি হ'ব দে কি বনাই কি আনে হ'ব আৰু চোতালখনো যে ইমান ডাঙৰ হাৰুতে মানে শেষে নহৈছে ইফালে মোৰ খাবাক লেগো বনাবা আছে কামখিনি শেষ নহয় এই জাবৰ মখানো যে ইমান হৈছে চালা মই চব চাফা কৰিব লাগে হল দে চোতালখন হাৰা কিবাকে আৰু বাচনখিনি আছেই নে ধুবা lagi nomna negi aku solution baca nai. Oh no. Tho kam tho. Mur bhok lagsi bhat dihi. Hey, to huncha na nai. মই কি করবা লাগে মই কি করবা লাগে এই ভাত খোজাৰ কথা কওঁতে যি মই কি কৰবা লাগে বুলি কলা কেছটো কি কিবা হৈছে ৰাতিপুৱাই পুৱাই মুখখন ফুলি আছে ভোকো লাগছি মোৰ ঐ তোক যি মই কিবা সুধি আছো শুনছা নে নাই আপনি যে ভাত খুজি আছে ঘৰজি খাবাক লাগি একো নাই গম পালে নাপায় একো নাই নাইতো খুদি চাল কাটামান আছে এতিয়া হাসটো যাব দিবাকে আনজাসত একোৱে নাই আনজে যি আনে আনক নহলে মই কিন্তু একো নবনাও নহলে থাকবা আজি কি ঘৰত একো নাই কিন্তু আজি আঞ্জা নহলেতো ভাত নবনাও বুলি কৈছে ভাতৰ ফালে অলপ নলে যাম ক'ত কি পাওঁ বেপাৰী এটা ক'ত যি কি কৰোঁ যাবা নৰো এটা বেপাৰী এইটো শুকান মাছ বেপাৰী দিছে শুকান মাছ লাগবো শুকান মাছ ও দিদি শুকান মাছ লাগবো আজি শুকান মাছ আঞ্জাকে খাম বাপুকে আজি যেনকে নহওক ভাই লাগব মোৰ লগত চোন 1 টাকাও নাই কি কৰো আজি ভৰিত ধৰি হলে এৰ পৰা শুকান মাছ লগাই লাগব এই মানটোকে সুধিছা লৈ না নলাইবা ও দাদা শুকান মাছ আছিল না ভাল মাছ আছিল এই গাজি উল্লু বনাও ও বাইদেউ মোৰ ৰক্ষা কৰা হেই উঠাচোন মাকে উঠা কি হৈছে কি তোমাৰ
ডাক্তৰ দেখালোঁ, ক'তো বেজক দেখালোঁ, মোৰ মানুহজনী ঘৰ মাটি বিক্ৰী কৰিছিলোঁ, ক'তোতে থাকোঁ, মোৰ মানুহজনী বেমাৰ, মোৰ মানুহজনী ভাইটি ৰবা তোমাৰ মানুহজনীৰ মানে কিবা হ'ল হা? যোৱাকালি মই সপোনত দেখিছিলোঁ, যদি মই মুগৰ মাছ যদি আনি কেনে যদি নোখোৱা তাই কি হ'ব? হয় নেকি? নাকান্দিবাচোন, তুমি নাকান্দিবা, তুমি একেবাৰে চিন্তা নকৰিবা। এই মাছখিনিয়ে লোৱা, মোৰ গোটেই মাছখিনিয়ে লোৱা, তুমি তোমাৰ মানুহজনীক খুৱাই কেনে ঠিক কৰিবা। ভগৱানে তাইক মংগল কৰিব দিয়া বেটা, দিয়া তাইক মংগল কৰিব। গোটেই মাছখিনিয়ে লোৱা, ভগৱানে তাইক মংগল কৰিব দিয়া। হে ভগৱান, তাইক মংগল কৰা, মংগল কৰা। মই যাওঁ। আজি মোৰ মানুহজনী কিনা ভাল পাব, এইকলা জিকি বৰ নাটক কৰিলোঁ দেই। নমস্কাৰ মৰমৰ বন্ধুসকল, আমাৰ এই চেনেলটো নতুনকৈ খুলিছোঁ। আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদেৰে যাতে আমি আগবাঢ়িব পাৰোঁ, তাত আমাক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু আমাৰ তাত কিবা ভুল ভ্ৰান্তি যদি হয় তেনেহ'লে আমাক কমেণ্ট কৰি নিশ্চয় জনাব।